নমস্কাৰ, বৰ্ণালী গোস্বামীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ আগত ধুনীয়া ঢেকীয়া ৰেচিপি। এতিয়াতো ঢেকীয়া মানে সকলোৱে খায়, ঢেকীয়া সকলোৱে খাই ভাল পায়, ময়ো খুব ভাল পাওঁ। এইখিনি ঢেকীয়া মই ঘৰৰ পৰা লৈ আহিছিলোঁ, দেখিছেনে কিমান ধুনীয়া কোমল কোমল ঢেকীয়া। মই খাই খুব ভাল পাওঁ। এই ঢেকীয়াখিনি মই এতিয়া ধুনীয়াকৈ পানীত ধুই ল'ম। বাল্টিংটোত ভৰাই মই ধুনীয়াকৈ পানীত ঢেকীয়াখিনি ধুনীয়াকৈ ধুই ল'ম। এয়া পানী ধুইছোঁ, এবাৰ আগতে ধুই ল'লোঁ, আকৌ দ্বিতীয়বাৰ ধুইছোঁ মই ইয়াত। আপোনালোকে কোনে কোনেনো ঢেকীয়া খাই ভাল পায়? এতিয়াতো ঢেকীয়াটো বজাৰতো পূৰা উপলব্ধ, বজাৰতো পূৰা যায়। ঘৰতো খাইছিলোঁ আৰু ঘৰৰ পৰা অলপ আনিছিলোঁ। এতিয়া আপোনালোকৰ আগত মই ভাবিলোঁ এটা ভিডিঅ' ঢেকীয়াৰ ৰেচিপি ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ। বহুতে বহুত ধৰণে খায়, ময়ো আজি বেলেগ ধৰণে ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। ইফালে মই ইয়াত ধুনীয়াকৈ ঢেকীয়াখিনি কিছুমানে কুটি লয়, মই কুটি লোৱা নাই। এয়া ছিঙিছোঁ ঢেকীয়াখিনি মই ধুনীয়াকৈ দীঘল দীঘলকৈ ছিঙি লৈছোঁ। গোটেইখিনি মই ধুনীয়াকৈ ইয়াতে ছিঙি লৈছোঁ। আপোনালোকে এনেকৈ ছিঙি ল'ব পাৰে, নতুবা কুটিও ল'ব পাৰে। ইফালে মই কেৰাহীটো আজি লেতেৰা দেখিছে। কেৰাহীটো মই মানে বেলেগ ভাজি বনাইছিলোঁ। আৰু তেলত এয়া মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ গৰম হ'ব দিছোঁ। বুট দিও বনাই খাব পাৰে, আৰু কিছুমানে আমটেঙা দিও বনাই খায়। মাহঁতে আগতে আমটেঙা দিও বনাইছিলে, মই কিন্তু আজি বেলেগৰে। ইয়াতে অলপমান হালধি দি দিছোঁ, মই তেলতে হালধিখিনি দি দিছোঁ। এতিয়া মই ছিঙি লোৱা ঢেকীয়াখিনি মই ধুনীয়াকৈ তেলত কম কমকৈ দি দিছোঁ। শাকজাতীয় বস্তু দেখাত কিন্তু বহুত দেখি হোৱাৰ পিছত তেনে অকমিনি হয়গৈ। ঢেকীয়াখিনি মই ধুনীয়াকৈ তেলত দি লাহে লাহে লৰাই দিছোঁ। আপোনালোকে কেনেকৈ বনাই খাই মোক জনাবচোন দেই, আৰু মোৰ ভিডিঅ'টি চাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাব, আৰু চেনেলটিও মোৰ ছাবস্ক্ৰাইব কৰি দিব। ঢেকীয়াখিনি মই লাহে লাহে লৰাই দিছোঁ। এতিয়া মই ইয়াত নিমখ দি দিছোঁ ঢেকীয়াত। নিমখ দি আকৌ মই লৰাই দি দিছোঁ। মই ঢাকন দিয়া নাই। এইখিনি মই এতিয়া 5 মিনিটমান সময় ধুনীয়াকৈ সিজিবলৈ দিম। কৈছিলোঁ নহয় আজি অলপ মই ৰেচিপিটো বেলেগকৈ বনাম বুলি। ইয়াতে মই আজি ঢেকীয়াত কণী দি বনাইছোঁ। এয়া কণী দেখিছেনে, 2টা কণী দিছোঁ। কণী 2টা ধুনীয়াকৈ ভাঙি দি দিছোঁ। দি কিনে এইখিনি মই আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। কণী দিও ঢেকীয়া খাই চাবচোন, ধুনীয়া লাগে। মই আগতেও খাই চাইছোঁ। মই কণী দিয়ে বেছিকৈ খোৱা হয়। মাজে মাজে বুটু দি খোৱা যায় বাৰু, সৰু আলু গুটি দিও খাওঁ, কিন্তু আজি মই আপোনালোকক কণী দি ৰেচিপিটো দেখাইছোঁ। আপোনালোকেও বনাই খাই চাব আৰু কেনেকুৱা পায় মোক জনাব। ঢেকীয়াখিনি প্ৰায় হৈ গৈছে, দেখিছেনে? হৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, কেনেকুৱা পালে জনাব। ধন্যবাদ।